guys, good evening and welcome back to my new blog. Hopefully आप सब लोग अच्छे होंगे और आज बहुत बेसी एक्साइटेड हो आছো बहुत बेसी एक्साइटेड मुडत आছো আসলতে কাৰণ কাইলে মোৰ আঙ্কুলৰ বিয়া তো বহুত বেছি এক্সাইটেড হৈ আছো কাইলৈ বিয়া আজি ৰাতিটো পোৱালে কালিলৈ বিয়া তো হেকাৰণে বহুত বেছি এক্সাইটেড হৈ আছো ঘৰত মানে আলহীৰে ভৰ্তি হৈ আছে বহুত বেছি হুলস্থুল হৈ আছে ঘৰৰ পৰিৱেশটো বৰ্তমান তো মই ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰি থৈ দিও আপোনালোকক অকমান হলেও মই দেখুৱাই দিও ঘৰৰ পৰিস্থিতিটো পৰিৱেশটো মানে অকমান এইবিলাকো এনজয় তো বহুত বেছি এনজয় কৰি আছো সকলোৱে লগ হৈ কেনেকৈ কি কৰি আছো কি কৰা না আপোনালোকক অকমান দেখুৱাই দিও আপোনালোকক চাওক উপভোগ কৰক তো কালি বিয়াৰ ভিডিও আপোনালোকলৈ মই দিম যিমানখিনি পাৰো মই অকমানকে হলেও দিবলৈ ট্ৰাই কৰিম তো আপোনালোকে একদম কানেক্ট হৈ থাকিব মোৰ লগত আপোনালোকে তো পাই থাকিব আৰু ভিডিও বিলাক কবলৈ ভাষা নাই বহুত বেছি ভাগৰ লাগি আছে কাৰণ ইফালে দৌৰাদৌৰি কৰি আছো ন সেই কাৰণে মানে অকমান বহুত বেছি মানে ভাগৰ লাগিছে তো বলকচোন এতিয়া বাহিৰত কি হৈ আছে কি হৈ নাই আপোনালোকক মই অকমান দেখাই দিও আপোনালোকে উপভোগ কৰক ফুলৰ গামোচা নিদিলা লাহৰি ও যোৱাবাৰ বিহুতে তুমি এই বেলি বিহুতে তোমাকে দেখা পায় ও মনে মৰু কোমলকৈ বাহৰে লেকেচি গানত নে পৰা ছোৱালী কোমলকৈ বাহৰে লেকেচি গানত নে পৰা ছোৱালী যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো যিদিনা তোমাকে মই মিঠা হাঁহিতিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জানৈ জগালা বুকুত মোৰ ফাগুনৰ ৰঙা কৈছিলো শয়নে সপোনে তোমাক পাবো ফাগুনৰ ৰঙা কৈছিলো শয়নে সপোনে তোমাক পাবো যিদিনা আহিবা মোৰে হৈ লগৰী সেইদিনাই ফুলিব মোৰ মনৰ ফুলনি যিদিনা আহিবা কাষতে বহাই লৈ তোমাক মৰম কৰিবলৈ মোৰে